বৰ্ষণৰ দিনবোৰত থমালৈ মনত পেলাম আৰু অকলে তিতিম। বাৰে বাৰে তুমি বিশ্বাস ভাঙি শিকাই দিছা কিদৰে অবিশ্বাস কৰা হয়। জীৱনলৈ অহা কিছুমান মানুহ ৰামদেৱৰ দৰে খুব ভাল লাগে, কিন্তু দ্ৰুতভাৱে হেৰাই যায়। দেউতা নামৰ বটগাছডালৰ ছাঁ যিজনৰ মূৰৰ ওপৰত নাই, তেওঁহে বুজে ৰ'দৰ তাপ কিমান প্ৰখৰ। যিদিনাৰ পৰা তোমাৰ আপোন মানুহজনে তোমাৰ ওপৰত খং কৰা বাদ দিব, সেইদিনাই বুজিবা তুমি তেওঁক হেৰুৱাই গৈছে। এই পৃথিৱীত ক্ষমতাশালী মানুহৰ মৰণ নহয়, মৰণ হয় মাথো সংগ্ৰামী কৰি জীয়াই থকা মানুহবোৰৰ। ইমানখিনি নাটক কৰাৰ কি প্ৰয়োজন আছিল? ক'বতো পাৰিলেহেঁতেন তুমি পুৰণি হৈ গৈছা। সকলোৱে ভাল পোৱা সফল নহয়, কিছুমান ভাল পোৱা ধৰ্ষিত এখন নতুন ঘৰত বৈধভাৱে। আমি মধ্যবিত্ত নিজৰ সপোনটো ভাঙি আনৰ সপোনবোৰ সজোৱাৰ চেষ্টাৰেই পাৰ হৈ যায় আমাৰ জীৱন। কলা ছোৱালীৰ প্ৰশংসা সকলোৱে কৰে, কলা ছোৱালী এজনীৰ লগত সংগী হ'বলৈ কোনেও নিবিচাৰে। তেওঁ এৰি যোৱা সময়ত এবাৰো নাভাবিলে, কিয়নো নিজৰ কাষত বহুজন আছে, তেওঁজনক হেৰুৱাৰ দুখ কি বুজিব। একো চিন্তা নকৰিবা, মই আছোতো বুলি কোৱাজন মানুহবোৰ আজিকালি সময়ৰ খবৰ নোহোৱা হৈ গ'ল। আমাৰ জীৱনটো এটা জ্বলি থকা লাইটৰ দৰে, কেতিয়া ফিউজ হৈ যায় কোনেও ক'ব নোৱাৰে।